আপোনাৰ এই যে জলকীয়া যে মই দেখিছো ইয়াৰ কাষত এটা টেকেলি আছে, টেকেলিটো কি কাৰণে ৰখা হৈছে? মানে এতিয়া খৰাং চিজনটো, এই খৰাং চিজনত কি হয় বেছি শুকাই যোৱাৰ কাৰণে এই টেকেলিটোত প্ৰতি সপ্তাহে দুবাৰকৈ পানী ভৰা যায়। আৰু টেকেলিটোত মানে হেৰি ফুটা আছে, ফুটাই দি লাহে 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 গৈ পিনে গছজোপা পাই থাকিব আৰু গছজোপা সতেজ হৈ থাকিব। তেতিয়া তেনেকুৱা ভাল আইডিয়া, বহুত সুন্দৰ আপুনি এইটো আইডিয়া লগাইছে। এনেধৰণেও খেতি কৰিব পাৰি। মই আজি শিকিছো, মই ঘৰত নিশ্চয় কৰিম এনেকুৱা। ইয়াততো পানী কমি গৈছে নাই? ভৰা নাই, সপ্তাহত 2 দিন ভৰা যায়। দেওবাৰ আৰু তলত মানে ফুটা দিয়া আছে, সৰু ফুটা দিয়া পানীটো তাত গৈ থাকে, গছজোপা মানে শুকাই নাযায়। সুন্দৰ পদ্ধতি আপোনাৰ, ভাল লাগিছে আপোনাৰ কৃষি কৰ্ম চাই। আকৌ মাজে মাজে এইবিলাক নেমু আছে, নেমু গছ, জলকীয়া এইখিনি আছে, তামোলো আছে, লগতে জাহাজী কলো ইয়াতো আছে অলপ। তো আপোনাৰ মোটামুটি তাৰ পৰা ধৰক আপোনাৰ যি আপোনাৰ দেখালে আমাক 1.5 বিঘা মাটি যি আলু খেতি বা কচু খেতি, ৰঙালাওৰ পৰা এটা আপোনাৰ মোটামুটিটো 4-5 লাখ টকা বছৰেকত ইনকাম হয়। তাৰ উপৰিও এইখিনিৰ পৰা কলৰ পৰা আহে, তাৰপিছত জলকীয়া চলিকা নেমু চেমুৰ পৰা এইবিলাক এইখিনি আহে। মানে এজন মানে যুৱকে ভাল ধৰণে যদি ৰাতিপুৱা 2 ঘণ্টা, সন্ধ্যা 2 ঘণ্টা, যদি আবেলি 2 ঘণ্টা কাম কৰা যায়, মানে বছৰেকত 6-7 লাখ টকা ইনকাম কৰিব পৰা যায়। তো বন্ধুসকল, আমাক তেতিয়াহ'লে আমি যে বাহিৰত যাওঁ বা দিল্লী, মুম্বাই, হায়দৰাবাদত যে আমি চিকিউৰিটি গাৰ্ড বা কিবা কৰিবৰ কাৰণে অসমৰ যুৱকে যাওঁ, আমাৰ যদি হাতত 2 বিঘাৰো নিম্নতম মাটি থাকে, আমি তাৰ পৰা কৃষি কাৰ্য কৰি কেনেধৰণে 7-8 লাখ টকা বছৰেকত ইনকাম কৰিব পাৰে আপোনালোকক আমাৰ ভৱেন চাংমাই তেখেতে দেখালে। হয়, আমি যদি এই পদক্ষেপ হাতত লওঁ, নিশ্চয় আমাৰ ভূপেন দাই কোৱা কথাষাৰ আজি অসমীয়াই নিজক নিচিনিলে অসম ৰখাটোলৈ যাব। নিজে যদি আমি ৰাস্তাত বা বিভিন্ন দল সংগঠনৰ হৈ আমি আন্দোলন কৰাতকৈ আমি যদি কৃষি কৰ্মত জড়িত হওঁ, নিশ্চয় আমি স্বাৱলম্বিতা হ'ব পাৰিম। সেইবাবে আজি বিশেষকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। আৰু অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।